চিনেমাৰ শ্বুটিং নহয়, বাস্তৱতে এজাক জোনাকীৰ মাজত এয়া মোহময়ী অভিনেত্ৰী আইমী বৰুৱা। মঙলবাৰে মন্ত্ৰী পীযুষ হাজৰিকাৰে বিবাহৰ অষ্টম বাৰ্ষিকীত আইমী বৰুৱা পালেগৈ ৰূপনগৰস্থিত শিশু সাৰথীত। মানুহ গঢ়াৰ কমাৰশাল শিশু সাৰথীত থকা প্ৰতিগৰাকী বিশেষভাৱে সক্ষম শিশুৰ লগত আইমী বৰুৱাই পাৰ কৰিলে এটা দিন। মাজে মাজে নিষ্পাপ শিশুৰ সৈতে কৰিলে বাৰ্তালাপ। শিশুৰ মুখত বিৰিঙালে হাঁহি। ভগৱানে সকলো মানুহকে সকলো কাম কৰিবলৈ যেনেকৈ ক্ষমতা দিয়া নাই, তেনেকৈ সকলো মানুহক কিন্তু কিছুমান কাম কৰিবলৈ ক্ষমতা দিছে। গতিকে মই বিশ্বাস কৰোঁ সেই কথাটো। আৰু আজি মোৰ জীৱনৰ এটা বিশেষ দিন। মই তেওঁলোকৰ লগত অকণ ভাল লগা সময় তেওঁলোকৰ লগত আহিছোঁ কটাবলৈ। আমাৰ মানুহৰ মনত কিছুমান ভ্ৰান্ত ধাৰণা থাকে, এওঁলোকো সাধাৰণ মানুহ, তেওঁলোকৰ সমাজৰ পৰা পৃথক নহয়। গতিকে মই অন্তৰৰ পৰা কামনা কৰোঁ যে তেওঁলোকে আমাৰ সমাজৰ লগত একেলগে খোজ মিলাই সমান অধিকাৰ লৈ আমাৰ মাজত সুন্দৰকৈ জীয়াই থাকক। প্ৰতিগৰাকী শিশুৰ অনুভৱৰ মাজত নিজকে বিলীন কৰি আইমী বৰুৱাই কাটিলে বিবাহ বাৰ্ষিকীৰ কেক। নিজৰ 2 সন্তানক লগত লৈ শৈশৱ ৰোমন্থন কৰিলে অভিনেত্ৰীগৰাকীয়ে। এইটো এটা ভাল লগা কথা। সৰু ল'ৰা ছোৱালীৰ লগত সদায় ভাল লাগে। ল'ৰা ছোৱালী মানে পবিত্ৰ, ভাল লগা বস্তু, ঈশ্বৰৰ বস্তু। মোৰ নিজৰ 2টা ল'ৰা ছোৱালী আছে। মই সেইকাৰণে আজি সিহঁতক লৈ আহিছোঁ যে সিহঁতে নিজৰ বন্ধু পাব আৰু এটা পৰিৱেশ দেখিব। আৰু এই বয়সৰ পৰাই যদি আমি এনেধৰণৰ এটা মানসিকতা গঢ়ি তোলোঁ, মই ভাবোঁ যে আমাৰ সমাজখন ধুনীয়া হৈ পৰিব। 1986 চনত আৰম্ভ হোৱা শিশু সাৰথীয়ে বিশেষভাৱে সক্ষম শিশুসকলৰ বাবে কৰি অহা ব্যৱস্থাৰো শলাগ ল'লে আইমী বৰুৱাই। কেমেৰা পাৰ্চন সঞ্জয় বৰাৰ সহযোগত ৰাজু বৰুৱা, নিউজ 18, অসম নৰ্থ ইষ্ট।